তো হে গাইজ ৱেলকাম বেক টু মাই এনাডাৰ ভ্লগ আৰু মোৰ চেনেললৈ আপোনালোকক চবকে স্বাগতম জনাইছোঁ। মানে আজি আমি যাই আছোঁ ৰাক্সাৱালৈকে ধুনীয়াকৈ ডিগ্ৰীৰ পৰা। একচুৱেলি মই তাৰ পেজ যোৱা বছৰ মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ'টো মানে সেই ফাৰ্ষ্ট ভিডিঅ' আছিল ৰাক্সাৱা যোৱা। তো আজিও যাওঁ। চেনেল বাৰু ইমানো মানে পুখুৰী আছে গাইজ, চেনেল আপোনালোকে জানি অলপ চাব। ছাবস্ক্ৰাইবাৰ বহুত কমি আছে। তো বেছি বক নকৰোঁ, ধুনীয়াকৈ এতিয়া ৰাসত লাগি লৈ যাওঁ আৰু আপোনালোকক ৰাস দেখাওঁ ডিগ্ৰীৰ পৰত আমাৰ। তো গাইজ ধুনীয়াকৈ আহি পেলাই গেটটো পাই গ'লোঁ মজাকৈ একদম। তো আপোনালোকে গেটটো চাব পাৰে, কিডাল মানে দি আছে চাওক, গোটেই কৈলাশৰ মানে থিমত বনাইছে গেটটো। তো গাইজ আগত ধুনীয়াকৈ ৰাসলীলা দেখাই আছে মানে মজাকৈ। তো চাব লাগি যাই আছোঁ বৰ্তমান। তো গাইজ মজাকৈ এতিয়া আমি মূৰ্তি চাব লাগি সোমাই গৈছোঁ গেটখনৰ পৰা। আৰু ইয়াতে দেখিব পাৰে ধুনীয়াকৈ হাতীৰ মূৰ্তি বনাই থৈছে আৰু পুৰা দাঁতত পুৰা গামোচা লাগি আছে মজাকৈ। ইফালেও পুৰা চেম চলি আছে আৰু ভণ্টি এটা আমাৰ ৰাস্তা আছে। কেনেকুৱা লাগিছে তোমালোকৰ ৰাস্তা? আজি কেই নম্বৰ দিন? 8 নম্বৰ দিন। আৰু যাবৰ শক্তি নাই। ভাল লাগিছে আৰু মাইনাক চোৱা পুৰা মানে ৰাধা কৃষ্ণ হৈছে নে ৰাধা হৈছিলে তুমি? তো বৰ্তমান আমি মানে মূৰ্তি চাবলৈকে যাই আছোঁ আৰু মূৰ্তি ছেকশ্যন আৰম্ভ হৈ গৈছে মজাকৈ। তো আপোনালোকক দেখাই থাকিম যিমান যি আছে মূৰ্তি। তো গাইজ আপোনালোকৰ এটা বস্তু দেখাওঁ, মানে কেইদিনমানৰ পৰা ইউটিউবত খুব চলি আছে যিটো আমাৰ প্ৰসিদ্ধ ইউটিউবাৰ। একচুৱেলি ময়ো তাৰ ভিডিঅ' চাইছিলোঁ বহুত। তো আমাৰ এছাম যে দাদাই কৈ আছিলে যে গণেশে মাখন খায় আৰু গণেশক চাওঁ। বৰ্তমান আমাৰ গণেশ বহি আছে ইয়াতে, গণেশ বাবা। তো একচুৱেলি মানে মাখন খাইছিল শ্ৰীকৃষ্ণ, গণেশে খোৱা নাছিল। সেইটো মানে এছাম যেতিয়া বনাইছিলে, মই নাজানো একচুৱেলি তেওঁ কি মানে হেৰিত বনাইছিলে, কি ধাৰণা আছিল তেওঁৰ। আৰু এই আমাৰ কৃষ্ণহে মানে ভগৱান শ্ৰীকৃষ্ণহে মাখন খাইছিলে আৰু তাৰ পিছে পিছে যশোদা ঘূৰি আছিলে। এইটো এটা লোকেশ্যন চা, একচুৱেলি কি বনাইছে মই নাজানো, দেখাত ঘৰিয়াল যেন লাগি আছে, মেবি নহ'বও পাৰে। আৰু ভায়ে এইফালে ফটো উঠি আছে, এইফালে পুৰা ফটো চেল্ফি লৈ আছে। আৰু এইফালে আমাৰ প্ৰিয় মাহি গৈছে পুৰা মুটৰ গন্ধ, বহুত মুটৰ গন্ধ। ইফালে একদম লেতেৰা পৰিৱেশ গাইজ। তো গাইজ প্ৰিয়মে কৰিছে, ইফালে মুটৰ অলপ কমপ্লেইন পাইছে মানে আমাৰ। আৰু এইটো নাজানো ভালুক যেন বনাইছে, ভূত টাইপ বনাইছে নে কি, একদম আল্টিমেট। আৰু চকুকেইটা কি ক'ম মানে আপোনালোকে চাব পাৰে পুৰা ভূত টাইপে, মানে চকুকেইটা পুৰা ৰেডাই হৈ আছে। মানে এনেকুৱা লাগছে জানো দুই আগত 2 চিলিমান বাবা মাৰি আহিছে। সেইটো বেলেগ কথা গাইজ। আহি আমি আৰু ভাই দুটামান লগ পাই গ'লো। তো ৰাস কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। তো ৰাসে কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে দাদা, ধুনীয়া একদম ক'ব নালাগে, মজা মজা। বাৰু আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। বাবু কোৱা, ৰাস কেনেকুৱা লাগিছে তোমাৰ? বঢ়িয়া লাগছে বুলি কওঁ, বঢ়িয়া লাগছে বুলি কওঁ। নাচতে আছে নহয় কিয়? তো গাইজ ধুনীয়াকৈ আহি পালোঁ এখন দোকানত, দাদা এজনক লগ পালোঁ আমাৰ ঘৰৰ ওচৰত। আৰু তেখেতক ক'লোঁ ৰাস কেনেকুৱা হৈছে, চেল পাতি কেনেকুৱা। তো দাদাৰে এই দোকানখন যিটো আগত আপুনি ক্লিপ দেখা পালে, দাদা বৰ্তমান ৰাস কেনেকুৱা চলি আছে ইয়াতে? ভালে চলি আছে, বাকী চেল পাতি আপোনাৰ কেনেকুৱা চলি আছে? ভালে চলি আপোনাৰ দোকানত কি এভেইলেবল আছে বৰ্তমান কাষ্টমাৰ আহিলে? অকণমান ধৰক চাওমিন, ৰ'ল, ম'ম' গোটেইবিলাক আছে। তো গাইজ ধুনীয়াকৈ আমি কণী ঘুগনি লৈ লৈছোঁ মজাকৈ। আৰু চিকেন পকৰা যিমান আছে দিয়ক। আৰু ই গাইজ বিলটো মই দিব লাগিব গাইজ, বিৰাট বেয়া লাগিছে। আৰু গাইজ আমাৰ দৈত্য এই গ্ৰুপটো লাগছে গাইজ, প্লিজ একদম। কি খাবি এতিয়া তই? চিকেন পকৰা খাম আৰু তাৰপিছত চাওমিন খাম হাফ প্লেট আৰু ঘুগুনি আৰু কণী খাম আৰু পানী বটল এটা লাগিব। ঘৰতে ভাত খাবি নাখাওঁ? ঘৰতে ভাত খাম। বম দৈত্য মানে সি পাৰলি লোহাও খাই দিব গাইজ। তো গাইজ বৰ্তমান পুৰা ভাই এটা দৈত্যই দবাৰী দবি আছে একদম পুৰা গোবৰ গৰম লাগি একদম। কি খালি এতিয়া বৰ্তমান তোৰ? হা? কণী ঘুগুনি খালোঁ আৰু চাওমিন। সুন্দৰ লাগছে একদম সুন্দৰ। গাইজ অলপ আগত এই বাহিৰটো আমি হৰুৱা পাই গ'লোঁ। ইয়াতে মানে একচুৱেলি পৰি আছিল। তো দাদাহঁতক দিলোঁ দোকানত, যোনে আহি কিনে কাষ্টমাৰ খাই কিনে মানে ভুলতে এৰি থৈ গ'ল। তো এই বাহিৰটো মানে যোনে আহিব দোকানখনত পাই যাব ধুনীয়াকৈ। এটা গাহৰি পুৰি আছে দাদাই। তো দাদা চেল কেনেকুৱা চলি আছে বৰ্তমান আপোনাৰ? বঢ়িয়া চলি আছে। আৰু ষ্টিক কিমানকৈ চলি আছে প্ৰাইচ? 100। কেইটা থাকে পিচ আপোনাৰ? 100ত 7টা থাকে। 7টা থাকে। তালৈ দাদা আপুনি কিমানখিনি মানে হেৰি হৈছে আপোনাৰ? কিমান কিলো এতিয়ালৈ মানে চেল কৰিলে আজিলৈকে? 25 কিলো বৰ্তমান দিনত 25 কিলো। দুদিন আহিলে। কেনেকুৱা লাগিছে আপোনাৰ টেষ্ট? ভাল লাগিছে। পোৰা গাহৰি খাই ল'লোঁ, এইবাৰ আকৌ ভাজা গাহৰি খাই আছোঁ। ভাজা গাহৰি খাই আছে। যোৱা পৰহি দিনাখনো খাইছোঁ, আজিও খাইছোঁ। হয়। তো টেষ্টটো পুৰা মানে মাইণ্ড ব্লয়িং আৰু ছেটিছফাইড। ধুনীয়াকৈ ৰাস চাব আহি আমাৰ মৰমত দীপদাক পুৰা লগ পাই গৈছোঁ মজাকৈ। দীপদা ৰাসটো কেনেকুৱা লাগছে আপোনাৰ? ৰাসটো সঁচাকৈ ভাল লাগিছে, কাৰণ মই অচিনাকি হৈ আহিছোঁ। কিন্তু মই চিনি পাই গ'লোঁ। চিনি পাই গৈছোঁ আৰু আমি কিয় দৰঙীয়া পুৰা কোনো চিনি পোৱা নাই দীপদা। নাই দিগদাৰ হয়। এখন মাৰিলে আহিছোঁ, ভাল লাগিলে। সেই তোমাক লগ পালে কি চেনেল এইটো?
আছে পচলো ব্লগ বুলি মই আপোনাৰ ওচৰত গৈছিলোঁ একদিন গুণৰ লগত বঢ়িয়া বঢ়িয়া খুব ধুনীয়া চেনেল এটা post কৰিলা। আৰু বৰ্তমান দেখা প্ৰায় দাদাৰ কেনেকুৱা জনপ্ৰিয়তা দৰঙত আৰু তো ভাইকো লগ পাই গ'লো গোটেইকেইটা আমি দৰঙীয়া একেলগে ৰাস চাই আছো কেনেকুৱা লাগছে তো গাছ মজাকে ৰাস চাক চাই মানে আমিও ঘৰত লাগি ওলাই দিলোঁ ৰাসে ভাল লাগিল প্ৰিয়ম ৰাস কেনেকুৱা লাগিল এটা চাই একদম আল্টিমেট লাগিল ইফালে ফাংচন চলি আছে তো আবুত মানে দেৰি হ'ল একচুৱেলি 12:30মান হ'ল একেবাৰে ঘৰত যাওঁ চকু তকু পূৰা সৰু হৈ গৈছে বাকী ৰাস ভাল লাগিল ময়ো চালোঁ আপোনালোককো দেখালোঁ তো ৰাস চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বাকী নেক্সট ভিডিঅ'ত লগ পাম আজিলৈকে ইমানতে সামৰিলোঁ টিল ডেট বাই বাই